তেখেত মুখ্য উপদেষ্টা আমসু Abmsuৰ সভাপতি টাইসন হুছেইন ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত আছে ৰাজনৈতিক বিশিষ্ট বিশ্লেষক শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে আৰু আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ ধৰ্মকান্ত গগৈ ডাঙৰীয়া চাৰিওগৰাকীকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ মাজলে মই ধৰ্মকান্ত গগৈ আপোনাৰ পৰা আৰম্ভ কৰিছো সিএমৰ ষ্টেটমেন্ট আপুনি শুনিছে যে এনআৰসি কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় অথচ এনআৰসি চৰকাৰে কটা এটা প্ৰক্ৰিয়া সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ তত্ত্বাৱধানত অসম চৰকাৰেও তাত এক প্ৰকাৰৰ সহযোগিতা কৰিছিল আৰু অসম চৰকাৰেও নিৰীক্ষণ কৰিছিল যদিও সুপ্ৰিম কোৰ্টৰ অভাৰঅল নিৰীক্ষণ এতিয়া এনআৰসি গ্ৰহণযোগ্য ডকুমেন্ট নহয় বুলি মুখ্যমন্ত্ৰী অৰ্থাৎ চৰকাৰে ঘোষণা কৰিছে এই স্থিতিক আপুনি কিদৰে জাস্টিফাই কৰিব কিদৰে বিশ্লেষণ কৰিব গগৈ ডাঙৰীয়া না আসলে জাস্টিফাই বুলি ক'বলগীয়া কথা এটা নাই আমাৰ নেতা বা মুখ্যমন্ত্ৰী মহোদয় যেটো কথা কৈছে সেই কথাটোত আমি ভাৰতীয় জনতা পাৰ্টি বা এজন সচেতন অসমীয়া হিচাপে এজন গৌৰৱী অসমীয়া হিচাপে এই কথাটো আমি 100% সমৰ্থন কৰিম আৰু যদি আপুনি চাই ভাৰতীয় যেটো সভ্যতা সংস্কৃতিৰ কথা যদি আপুনি চাই 5000 বছৰ পুৰণা আমাৰ যি সনাতন সভ্যতা সংস্কৃতি আপুনি যদি মন কৰে বক্তিয়া খিলিজি নামৰ এজন মানুহ আহি আমাৰ ভাৰত আক্ৰমণ কৰি কি কৰিছিলে আমাৰ নালন্দা আৰু তক্ষশিলাক জ্বলাই দিছিল কি আছিল তাতে আমাৰ ভাৰতৰ পুৰাণী যিমান বিলাক গৱেষণা সমল আছিল গ্ৰন্থ আছিল হু জ্বলাই দিছিল 6 মাহ ধৰি জ্বলি আছিল আজি তেনে ধৰণে হৰ্ষ মান্দা নামৰ এই ব্যক্তিজনে দিল্লীৰ পৰা 2 মাহ বা 2 বছৰ ধৰি কি কৰিলে অসমত বাহৰ পাতি আছিল কিয় আহিছিল অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিবৰ কাৰণে আপুনি যদি ঠিক তেনে ধৰণে চাই 17 বাৰ কৈ আফগানিস্তানৰ পৰা এজন মানে এনেকুৱা ধৰণৰ আসলে আক্ৰমণকাৰী আহি সুলতান মামুদে কি কৰিছিল ভাৰত আক্ৰমণ কৰি ভাৰতক তছনছ কৰি থৈ গৈছিল প্ৰক্ৰিয়া একেই চলি আছে তেতিয়াও ভাৰতীয় সকলে 5000 বছৰ যি সনাতনী সংস্কৃতি গভৰ্ণমেণ্টটো আপোনালোকে কি কৰি আছিল না আসল ঘটনা চাও গভৰ্ণমেণ্টৰ কথাটো হৈছে দীঘলীয়া সময় ভাৰতীয় ৰাজনীতিতে হওক অসমৰ ৰাজনীতিতে হওক কংগ্ৰেছ দলে শাসনত থাকিলে কংগ্ৰেছ দলে থকা পিছত যেতিয়া বিদেশী বিতৰণৰ প্ৰসংগটো আহিল আপুনি জানে যে 1950 চনতে এখন বিদেশী বিতৰণৰ কাৰণে এখন এক্ট আইন আসলতে প্ৰণয়ন কৰা হৈছিল কেৱল অসমৰ কাৰণে যিখন আইনত কোৱা হৈছিল যে কংগ্ৰেছে প্ৰণয়ন কৰিছিল কিন্তু দুটা টাৰ্মৰ কাৰণে তেওঁলোকে 1955 চনলৈকে এই এখন প্ৰায় এপ্লিকেবল কৰিলে প্ৰথমতে গোপীনাথ বৰদলৈ পিছত তাৰ পৰৱৰ্তী বিষ্ণুৰাম মেধি ডাঙৰীয়াই কিছু পৰিমাণে প্ৰায় 1.5 লাখ মান এনে ধৰণে কি কৰিলে অবৈধ বিদেশী পৰা খেদাৰ ব্যৱস্থা কৰিলে আৰু হেকত দিল্লীৰ পৰা মেছেজ আহিল জৱাহৰলাল নেহৰুৱে লেটাৰ পঠিয়ালে যে এই আইনখনৰ ইমপ্লিমেন্টন কৰিব নালাগে আৰু 1955 চনৰ সেই আইনখন তেনে ধৰণে থাকি গল যি সম্পৰ্কত হয়তো 1970 চনত যি অসম আন্দোলন হৈছিল অসম আন্দোলনৰ আমাৰ মানুহখিনিও নাজানিলে আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি কেইদিনমান পূৰ্বে এই কথাটো ঘোষণা কৰিছে যে এতিয়াহে এসপ্তাহ বা কিছু পক্ষে সময় পূৰ্বে মোক এজন অসমৰ এডভোকেটে অৱগত কৰিলে যে 1950 চনৰ যিখন অসমৰ পৰা বিদেশী বিতৰণৰ আইন আছে সেই আইনখনৰ সম্পৰ্কত সুপ্ৰিম কোৰ্টে যেতিয়া 6A ক্লজৰ সংক্ৰান্তত সুপ্ৰিম কোৰ্টত আসলতে কি হৈছিল কিবা ৰায়দান কৰিছিল বা তেওঁলোকে ইনফৰমেশন দিছিল তেতিয়া সুপ্ৰিম কোৰ্টে এটা কথা অৱগত কৰিছিল অসমক যে আপোনালোকে বিদেশী ন্যায়াধিকৰণলৈ এই যে মানুহবিলাক চিনাক্তকৰণ কৰিবৰ কাৰণে প্ৰতিটো বিষয়তে আহে তাতকে আপোনালোকৰ যিখন 1950 এক্ট অসমৰ পৰা বিদেশী বিতৰণৰ বাবে এখনৰ আপোনালোকে ব্যৱস্থা কিয় নলয় আজি মুখ্যমন্ত্ৰী মহোদয় এনআৰসি প্ৰক্ৰিয়া উদ্ধত গৈ কিয় কৈছে যে এনআৰসি খনৰ কাৰবাৰ নাম থাকিলেও তেওঁলোকক আমি বিতৰণ কৰিম তাৰমানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা কথা স্পষ্টভাৱে কৈছে এনআৰসি খন এটা পৃথক ডাটা এনআৰসি এখন পৃথক ডাটা এনআৰসি প্ৰক্ৰিয়াটো চলি আছে মুখ্যমন্ত্ৰী মহোদয় স্পষ্টভাৱে দুটা কথা কৈছে কি কৈছে যে এনআৰসি খন যদিও আমাৰ চৰকাৰৰ দিনতে আৰম্ভ হ'ল বা গোটে প্ৰক্ৰিয়াটো সমাপন হ'ল কিন্তু তাত কিছু বেমেজালি থাকি গ'ল যিখিনি কথা ইতিমধ্যে আপুনি বক্তব্যত উল্লেখ কৰিলে আৰু সেই কাৰণে তেওঁ কৈছে যে হিমান্তৱৰ্তী যিকেইখন জিলা তাত 20% এনআৰসি পুনৰীক্ষণৰ কাৰণে আমি আবেদন কৰিছো আৰু আদাৰ যিখিনি জিলা অন্যান্য যিখিনি জিলা আছে তাত 10% পুনৰীক্ষণ কৰা হ'ব তাৰ পাছত এনআৰসি যিটো পৰৱৰ্তী প্ৰক্ৰিয়া তাক আগবাঢ়িবলৈ দিয়া যাব বুলি আমি স্পষ্টভাৱে জনাইছো গতিকে 1950 চনৰ যিখন বিদেশী বিতৰণ এক্ট এতিয়াও অসমত প্ৰযোজ্য হৈ আছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰযোজ্য হৈ আছে সেই আইনখনৰ অধীনত যিসকলৰ তথ্য পাতি নাথাকিব যিসকলক উপায়ুক্ত এজনে যথাযথ তথ্য পাতি আধাৰত ভাবিব যে তেওঁ বিদেশী বা দেখিব যে বিদেশী তেওঁ পুজবে কৰাৰ ক্ষেত্ৰত ব্যৱস্থা উপায়ুক্তৰ ক্ষমতা থাকিব নিশ্চয় আইনুদ্দিন আহমেদ এই যেটো মুখ্যমন্ত্ৰীৰ যি মন্তব্য আজি আপোনালোকে আন্দোলনো কৰিছিল এই মন্তব্য সম্পৰ্কে কি ক'ব যে এনআৰসিৰো এতিয়া এক প্ৰকাৰৰ কোনো মূল্য নাই বিশেষকৈ নাগৰিকত্বৰ ক্ষেত্ৰত বিশেষ একো মূল্য নাই চাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এখন ৰাজনৈতিক নাটক আৰম্ভ কৰিছে যি নাটক আপোনালোকে গমেই পাইছে যে বিদেশী স্বদেশী বাংলাদেশী এই ধৰণৰ এটা কথা কৈ আছে এটা পিছত এটাকে
আসল কথাটো হৈছে চাওক যে এখন সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰী এজনে তেওঁ নিজেও জানে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰত্যক্ষ তত্ত্বাৱধানত NRC সমস্ত প্ৰক্ৰিয়া হৈছে আৰু তেওঁলোকৰ যিটো হোম ডিপাৰ্টমেণ্ট বা ফৰেন এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট তেওঁলোকে NRCটোক মান্যতা প্ৰদান কৰিছে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টে নহয় আৰু গোটেই চিটিজেনশ্বিপ মেটাৰটোৱে হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো ষ্টেট গভৰ্ণমেণ্টৰ মেটাৰো নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মা নিজকে মানে RSSক সন্তুষ্ট কৰিবৰ কাৰণে বিজেপিক সন্তুষ্ট কৰিবৰ কাৰণে আৰু অহা 26ৰ যি নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে যেহেতু উজনি অসমত ইতিমধ্যেই গৌৰৱ গগৈ এটা হুংকাৰ দিয়া আৰম্ভ কৰিছে আপোনালোকে দেখা পাইছে যে যুঁজ এখন হ'ব বুলি এটা শ্লোগান আৰম্ভ কৰিছে আৰু এই শ্লোগানত হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে আৰু ভয় খোৱাৰ কাৰণে ৰাজনৈতিক মানসিকভাৱে যেতিয়া ভাৰসাম্য হেৰুৱাই যায় তেতিয়া মানুহে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাবিলাক ব্যক্ত কৰে আজি সাংবিধানিক পদত থাকি এই ধৰণৰ কথা কোৱাটো কোনো পধ্যে শোভা নাপায় কোনো পধ্যে যুক্তিসংগত নহয় মানে 26ৰ নিৰ্বাচনক টাৰ্গেট কৰি এই গোটেই কথা লগত আৰু এটা কথা কৈ দিছোঁ যে আজি পুছবেকৰ যিটো পলিচিৰ কথা কৈছে চাওক এজন ভাৰতীয় নাগৰিক তেওঁৰ কেছ পেণ্ডিং হৈ আছে হাইকোৰ্টত বা সুপ্ৰিম কোৰ্টত তেওঁ কেনেকৈ পুছবেক কৰিব এজন মানুহৰ ট্ৰিবিউনেলছত কেছ চলি আছে তেওঁ কেনেকৈ পুছবেক কৰিব NRC প্ৰচেছ যেতিয়া কমপ্লিট হ'ল যেতিয়া NRCৰ নাম আহিলে সেই মানুহজনক তেওঁ প্ৰকৃত ভাৰতীয় নাগৰিক তথ্যপাতি উপযুক্তভাৱে প্ৰমাণ দেখুৱাৰ পিছতহে নামটো NRCত আহিছে আৰু এনেই অহা নাই বিভিন্ন পৰীক্ষা দিয়াৰ পিছতহে তেওঁলোকৰ নাম NRCত আহিছে আৰু যিসকলৰ নাম অহা নাই এই মানুহখিনিৰ ক্ষেত্ৰত যিসকলে এপ্লাই কৰিছে নাম আহিছে আৰু যিসকলে নাম অহা নাই তেওঁলোকক কোনোপধ্যে চৰকাৰ এই ধৰণৰ অন্যায়ভাৱে অমানৱীয়ভাৱে এই যিটো পুছবেক নীতি এইটো এপ্লাই কৰিব নোৱাৰে তেওঁলোকে 50ৰ এক্টৰ কথা কৈছে মই তেওঁলোকক সকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে 50ৰ এক্টৰ গয়না লৈ যদি এজনো প্ৰকৃত ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰে তাৰ কাৰণে আমচু সাজু হৈ আছে অসমৰ সংখ্যালঘু দল সংগঠন সাজু হৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মাক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সদায় প্ৰস্তুত ভাৰতীয় নাগৰিক যাতে হাৰাশাস্তি নহয় সেইটো এনচিয়ৰ কৰিব লাগিব শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মই ৰিপিট কৰোঁ প্ৰশ্নটো আপুনি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভাষ্য শুনিছে এই সম্পৰ্কে আপুনি কি মতামত দিয়ে যে NRCৰ নাগৰিকত্বৰ যিটো বিশেষকৈ প্ৰুফ নহয় বুলি মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে বহুত দেৰিকৈ কৈছে কথাটো চাওক এই সম্পৰ্কে আমি অনশন কৰিছোঁ আমি জাষ্ট NRC ওলোৱাৰ পিছতেই NRC কৰিছিলে প্ৰতীক হাজেলাই আহি পেলাই তেওঁ গোটেই ছিষ্টেমটো এনেকুৱাকৈ কৰিলে যে তলৰ পৰা যিটো বংশবৃক্ষৰ কথাটো আছে তলৰ পৰা পঠাই দিব পাৰিব কিন্তু তলৰ মানুহে ৰিচেক কৰিব নোৱাৰিব এণ্ড খুদ সহকাৰী সমন্বয়ক আছিল হিতেশ দেৱ শৰ্মাই যেতিয়া NRC লিষ্টখন ওলালে তেওঁ নিজে ক'লে যে মই টেষ্ট কৰি পেলাই চালোঁ যে 10%তকৈ বেছি যে তেওঁ 2000 নে কিমান হেৰি কৰিছিলে তাত 1500 নে কিমানেই মানে নিয়েৰলি 75% ক'লে যে বংশবৃক্ষৰ লগত নিমিলে আৰু এইটো ৰিচেক কৰাৰ চাইনে গোটেই তেওঁ তেতিয়া FIR কৰিলে এজ এ গভৰ্ণমেণ্ট অফিচাৰ তেওঁৰ FIRটো থ্ৰু দিছপুৰেদি যাব দিছপুৰে হিমন্ত বিশ্ব শৰ্মাই সেই FIRখন লৈ বহি থাকিল তেওঁ একো নকৰিলে মুধৰ ওপৰেদি পানী গ'ল আজি দেখিছে যে তেওঁলোকে যেতিয়া অবৈধ বহু মানুহে এইটো হিতেশ দেৱ শৰ্মাৰ মতে প্ৰায় 80 লাখ অবৈধ বিদেশী নাগৰিক এই NRC প্ৰক্ৰিয়াৰে বৈধ কৰা হ'ল এণ্ড চবতকৈ ভয়ংকৰ কথাটো হৈছে যে এই যিখিনি মানুহৰ এটিটিউড সেই এটিটিউডটো গ্ৰহণযোগ্য নহয় সিদিনা বাছ ড্ৰাইভাৰ এটাই অসমীয়া গোটেই হিন্দু জাতিক উলংগ অসভ্য গালি পাৰিলে এইটো কেৱল এটা স্পৰেডিক ঘটনা নহয় আপুনি যদি আজি দলগাঁৱত গৰু ছাগলী কিবা এটা গাড়ীৰে এক্সিডেণ্ট কৰিছে তে আপোনাৰ আইডেণ্টিফাই হ'ব নামেৰে বুজিছেন নাই আপোনাৰ নামটো সুধিব চিধাই আহি এণ্ড নগাঁৱত মুছলমান মানুহ অধ্যুষিত যিমানবিলাক এলেকা আছে তেওঁলোকৰ টেম্পাৰামেণ্ট এতিয়া কোনো নম্ৰ ভদ্ৰ টেম্পাৰামেণ্ট হৈ থকা নাই আফটাৰ দিছ NRC তেওঁলোকে যিটো ধৰণে তেওঁলোকে চলে বোলে কৌশলে যিটো হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চলে বোলে কৌশলে কিন্তু আমাৰ কথাটো হৈছে কি আমি যেতিয়া NRCখন ওলাই সেই তেতিয়াই আমি চচলত গৈ পেলাই অনশন কৰিছোঁ যদি তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমাক কোনো গুৰুত্ব নিদিলে বা আমাৰ কথাৰ ওপৰত কোনো হেৰি নকৰিলে NRC চলাই যোৱা আজি 3 বছৰেই হ'ব প্ৰায় এই 3 বছৰ তেওঁ কিয় মনে মনে থাকিল
মোৰ কথাটো হৈছে মানে বহুত পলমকে বহুত পলম হৈছে বেটাৰ লেট দেন নেভাৰ আৰু এটা ঘটনা হৈছে সৰ্বভাৰততে যেতিয়া NRCৰ ভিত্তি বছৰ 51 নেশ্যনেল ৰেজিষ্টাৰ যেতিয়া হৈছে 51 এই NRCখনত যে সেইটো নকৰি পেলাই 71 কৰা গ'ল ইয়াৰ চবতকৈ দালালি খালে আমাৰ এই আছুৰ সৰ্বানন্দ সোণোৱাল আৰু আছুৰ নেতা পালি নেতা তেওঁলোকে এই হাজেলালে অহা কোটি কোটি টকাৰ অংশ তেওঁলোকে খালে হাজেলাৰ ওপৰত কিয় CBI ইনকুৱাৰী নহ'ল কিয় EDৰ ইনকুৱাৰী নহ'ল ডেফিনেটলি হি হেজ মাৰড কোৱাইট বিগ এমাউণ্ট অফ মানি ইয়াৰ পৰা গোটেই হাজেলাৰ কি আহে যায় অসমৰ যদি অস্তিত্ব শেষ হয় এইখন এখন নম্ৰ ভদ্ৰ মানুহৰ দেশ এইখন উদণ্ড অসভ্য এই যিটো চিটি বাছৰ ড্ৰাইভাৰটোৱে যিটো ধৰণে মানে অসভ্যালিৰ এটা চূড়ান্ত পৰ্যায় আমি সেই অসভ্যালি সমাজ এখন আমি এইখন বহুত দেৰি হৈছে তথাপি বহুত দেৰি হৈছে এইটো ইছলামিক ফাণ্ডামেণ্টেলিজিমৰ হেৰি কৰিব নোৱাৰোঁ হাব কৰিব নোৱাৰোঁ যে ইয়াত আহি পেলাই মূল্যবাদী কথা চলিব যে এইটো আমি সহ্য কৰিব নোৱাৰোঁ তেওঁলোকৰ গোটেই ঘটনাটো হৈছে তেওঁলোকৰ যিটো টেম্পাৰামেণ্ট সেই টেম্পাৰামেণ্টটো অসমীয়া মানুহৰ টেম্পাৰামেণ্টৰ লগত নিমিলে অসমীয়া সংস্কৃতিৰ বাহিৰত অসমীয়াৰ সংস্কৃতিৰ বাহিৰত তেওঁলোকৰ টেম্পাৰামেণ্টটো সেই অসমীয়া টেম্পাৰামেণ্টৰ লগত নিমিলে টাইছন হুছেইন আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ একেই প্ৰশ্ন যে নাগৰিকত্ব NRCৰ ভিত্তি হ'ব নোৱাৰে চাওক আজি প্ৰায় 2 দিন ধৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই NRCক লৈ যিখিনি কথা উত্থাপন কৰিছে তেখেতৰ বক্তব্যত এটা কথা তেখেতে স্পষ্ট কৰি দিছে যে NRC কেতিয়াও নাগৰিকত্বৰ মানে কোনো মানে ভিত্তি হ'ব নোৱাৰে বা কোনো আধাৰ হ'ব নোৱাৰে আৰু NRCত বহুত মানুহে মানে বক্ৰপথৰে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে এইখিনি কথাই কৈছে কিন্তু তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কথাখিনিয়ে কিন্তু বিজেপি দল তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কথাৰ লগত এটা সেলফ কন্ট্ৰাডিক্টৰি মই মাত্ৰ এটা উদাহৰণ দিম যে 2019 চনৰ যেতিয়া 2 ছেপ্টেম্বৰ অৰ্থাৎ 2019 চনৰ 31 আগষ্টত NRC চূড়ান্ত তালিকা প্ৰকাশ পাইছিল তো 2019 চনৰ 2 ছেপ্টেম্বৰত মিনিষ্ট্ৰী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এটা ষ্টেটমেণ্ট দি কৈছিল যে NRC হ'ল এটা ষ্টেটুটৰী ট্ৰেন্সপাৰেণ্ট লিগেল প্ৰচেছ মেন্ডেটেড বাই দ্য অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ ইণ্টাৰনেশ্যনেল লেভেলত মানে বিবৃতি দি কৈছে যে এইটো সম্পূৰ্ণ এটা লিগেল সুপ্ৰিম কোৰ্টৰ মেণ্ডেটত হোৱা এটা প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ ট্ৰেন্সপাৰেণ্ট প্ৰক্ৰিয়া ইয়াত কোনো ধৰণৰ মানে ইয়াত কোনো হেৰি হোৱা নাই বা যিখিনি কথা কোৱা হৈছিল এই সময়ত যে NRC কিবা ভুল হ'ল নেকি তেনেকুৱা কোনো ভুল হোৱা নাই তদুপৰি বিভিন্ন সময়ত আমাৰ লোকসভাতে হওক ৰাজ্যসভাতে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত চৰকাৰে বিবৃতি আকাৰে তেওঁলোকে ষ্টেটমেণ্ট আকাৰে অফিচিয়েলি কৈছে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বাৰম্বাৰ কৈছে যে NRCখন এটা ফুল ফ্লেজেড এটা লিগেল প্ৰচেছ ইয়াত কোনো ধৰণৰ মানে ভুল হোৱা নাই এটা ট্ৰেন্সপাৰেণ্ট প্ৰক্ৰিয়া তো আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে NRCখন যে নচ্ছেদ কৰিছে তাৰ দ্বাৰা আচলতে বিজেপি চৰকাৰৰ কেন্দ্ৰীয়ভাৱে লোৱা যি স্থিতিটো কিন্তু নচ্ছেদ কৰিছে আৰু এয়া সম্পূৰ্ণভাৱে তেখেতৰ এটা পলিটিকেল এটা ষ্টেণ্ড লৈছে আজি উপৰোক্ত আমাৰ বক্তাসকলে যিখিনি কথা কৈছে যে লেটকৈ লৈছে ব্যৱস্থাটো লেটকৈ ষ্টেটমেণ্টটো দিছে লেটকৈ ষ্টেটমেণ্টটো দিয়া নাই সময় দিছে ষ্টেটমেণ্টটো সময় কেতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে এটা ষ্টেটমেণ্ট দিছে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি দীৰ্ঘদিন ধৰি এইখন অসমৰ ৰাজনীতিৰ লগত জড়িত হৈ আছে আৰু তেখেতে দেখি আহিছে তেখেতৰ চকুৰে তেখেতে দেখি আহিছে যে একমাত্ৰ বিদেশী ইছ্যুটোৰ ওপৰত ভিত্তি কৰি এইখন অসমত মুখ্যমন্ত্ৰী হ'ব পাৰি বিদেশী হ'ব পাৰি সাংসদ মানে বিধায়ক হ'ব পাৰি আৰু আপোনাৰ মন্ত্ৰী পৰ্যন্ত হ'ব পাৰি মুখ্যমন্ত্ৰী হ'ব পাৰি এতিয়া চাওক যিখিনি কথা আজি এই কথাখিনি আহিল কিয় NRCত 2000 যেতিয়া অনাৰেবল সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ তত্ত্বাৱধানত NRC হৈছিল কিন্তু তত্ত্বাৱধান আছিলে না সুপ্ৰিম কোৰ্টৰ কিন্তু এক্সিকিউশ্যনটো কাৰ আছিলে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কৰ্মচাৰী কাৰ নিয়ন্ত্ৰণত আছিল অসম চৰকাৰৰ নিয়ন্ত্ৰণত আছিল ইমান শ কোটি টকা তাত খৰচ কৰা হৈছিল তদুপৰি NRCত যেতিয়া 2018 চনত যেতিয়া NRC ড্ৰাফ্ট প্ৰকাশ পাইছিল য'ত 40 লাখ মানুহৰ নাম বাদ পৰিছিল তেতিয়া কিন্তু এটা বিয়াগুম পৰিৱেশ সৃষ্টি কৰা হৈছিল মানুহে মিঠাই খাইছিল যে অসমত 40 লাখ বিদেশী ওলাই গ'ল তাৰ পিছত যেতিয়া NRCৰ চূড়ান্ত তালিকা প্ৰকাশ পালে তাত দেখা পালে যে তাত 19 লাখ মানুহৰ নাম বাদ পৰিল তাতো বিভিন্ন বিষয় পোহৰলৈ আহিল যে তাত কোনোবা পিতৃ মাতৃৰ নাম প্ৰকাশ পোৱা নাই সন্তানৰ নাম প্ৰকাশ পাইছে অৰ্থাৎ পৰিয়ালৰ 5 জনৰ ভিতৰত 2 জনৰ আহিছে 3 জনৰ অহা নাই অৰ্থাৎ যিটো সংখ্যা কৈ থকা হৈছিল যে অসমত 40 লাখ 50 লাখ 80 লাখ 90 লাখলৈকে বিদেশী আছে এই কথাটো যে এটা বুমেৰেং কথা এই কথাখিনি NRCয়ে জল পট কৰি স্পষ্ট কৰি দিছিল কাৰণ NRC এটা মানে কাগজৰ খেলিছিল ইয়াত যোনে কাগজ
ষ্টাব্লিছ দিব পাৰিছে তেখেতৰ নাম অন্তৰ্ভুক্ত হৈছে আপুনি দীপক শৰ্মা ডাঙৰীয়া আপুনি নিজে মানে আইনৰ সৈতে জড়িত থকা এজন ব্যক্তি আপুনি গোটেই বিষয়টো আপোনালোকে নিশ্চয় মনিটৰ কৰিছিলে আমি মনিটৰ কৰিছোঁ তো তাত যিসকল ব্যক্তিয়ে কাগজ দিছে তেওঁলোকৰ নাম আহিছে কিন্তু তাত কাগজ দিয়াৰ পিছতো কাৰোবাৰ নামৰ ভুলৰ কাৰণে নাম অহা নাই অৰ্থাৎ কাগজ নথকাকৈ এনআৰচিত এজন মানুহৰ নাম মানে তাত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় অসম্ভৱ আৰু যদি কাৰোবাৰ কাগজ থকাৰ পিছতো নাম অন্তৰ্ভুক্ত নহ'ব পাৰে তাত বিভিন্ন কাৰণ আছিল কিন্তু যেতিয়া 19 লাখ মানুহৰ নাম বাদ পৰিল যিখিনি মানুহক আজি বিশেষকৈ অসমৰ মুছলমান মানুহখিনিক লক্ষ্য কৰি লৈ যিহেতু বাৰম্বাৰ কৈ থকা হৈছিল যে অসমত মানে ইমান লাখ লাখ বিদেশী আছে সেই মানুহখিনিৰ প্ৰায় 90 to 95% মানুহৰ নাম যেতিয়া এনআৰচিত অন্তৰ্ভুক্ত হ'ল তেতিয়া এটা কথা কোৱা আৰম্ভ কৰি দিলে যে এনআৰচিত বিদেশী নাম অন্তৰ্ভুক্ত হৈছে যদি এনআৰচিত বিদেশী নাম অন্তৰ্ভুক্ত হৈছে ব্যৱস্থা আছিল 2018 চনত যেতিয়া এনআৰচিত ডাব প্ৰকাশ পাইছিল সেই সময়ত নাম বাদ পৰাসকলে ক্লেইম কৰা আৰু নাম অন্তৰ্ভুক্ত হোৱাসকলৰ বিৰুদ্ধে যদি কৰবাৰ সন্দেহ আছিল তেতিয়া অবজেকশ্যন কৰাৰ ব্যৱস্থা আছিল তেতিয়া অসম চৰকাৰে কি অবজেকশ্যন দাখিল নকৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বা বিভিন্ন দল সংগঠনে কেইবাৰ লাখ ব্যক্তিৰ বিৰুদ্ধে অবজেকশ্যন দাখিল কৰা হৈছিল আৰু যেতিয়া এই অবজেকশ্যনবোৰৰ ওপৰত শুনানি হৈছিল তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰায়সমূহ অবজেকশ্যন ভুৱা অবজেকশ্যন আছিল 6 বছৰীয়া 5 বছৰীয়া সন্তানৰ শিশুৰ বিৰুদ্ধে কিন্তু অবজেকশ্যন কৰা হৈছিল ফ্ৰীডম ফাইটাৰ ইভেন অসম আন্দোলনৰ লগত জড়িত থকা ব্যক্তিৰ নামতো অবজেকশ্যন দাখিল কৰা হৈছিল ৰেণ্ডমলি নাম আৰু উপাধি এটা অবজেকশ্যন দাখিল কৰা হৈছিল তো এতিয়া অবজেকশ্যন পিৰিয়ড পাৰ হ'ল ক্লেইমৰ পিৰিয়ড পাৰ হ'ল 2019 চন এনআৰচি প্ৰকাশ পালে ইমানখিনি হৈ যোৱাৰ পিছত এতিয়া কৈ দিয়া হৈছে যে এনআৰচিখন মানে মানি লোৱা নহ'ব কিয় কাৰণ এনআৰচিখন আজিৰ তাৰিখত যিখিনি কাম বাকী আছে অৰ্থাৎ এনআৰচিত যিখিনি মানুহৰ নাম বাদ পৰিছে তেওঁলোকক ফৰেনাৰ্ছ ট্ৰিবিউনেলত এপিলৰ কাৰণে এটা পৰিৱেশ দিব লাগে ৰিজেকশ্যন স্লিপ ইছ্যু কৰিব লাগে আৰু যিখিনি মানুহৰ নাম এনআৰচিত প্ৰকাশ পাইছে তেওঁলোকক নেশ্যনেল আইডেণ্টিটি কাৰ্ড প্ৰকাশ মানে প্ৰদান কৰিব লাগে আৰু এইখিনি ব্যৱস্থা কৰিবলৈ RGA 2020 চনতে অসম চৰকাৰৰ নিৰ্দেশ দি থৈছে আৰু যদি ৰিভেৰিফিকেশ্যনৰ কথা আহিছে যে ৰিভেৰিফিকেশ্যন কৰিব লাগে বৰ্ডাৰ ডিষ্ট্ৰিক্টত বা আপোনাৰ বিভিন্ন জিলাত সেই ৰিভেৰিফিকেশ্যনৰ যিটো আবেদন 2019 চনৰ 23 জুলাইত অনাৰেবল সুপ্ৰিম কোৰ্টত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছিল আৰু সেই সময়ত কেন্দ্ৰীয় চৰকাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সেই আবেদন ইতিমধ্যে 27% ৰিভেৰিফিকেশ্যন হৈ যোৱা বুলি কৈ সেই আবেদন নাকচ কৰিছিল তো এইখিনি কথা আজি যিখিনি কথা কৈ আছে আজি যিখিনি কথা কৈ আছে এই কথাখিনি হ'লে একমাত্ৰ আকৌ সেই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কুট কৌশল নেকি যিখিনি তথ্য টাইচন হুচেইন দাঙি ধৰিলে নহয় এতিয়া আপোনাৰ টাইচনে যিখিনি কথা ক'লে আপুনি যদি চাই তাতে তেওঁ একদম সহজভাৱে কৈ দিলে যে এনআৰচিটো কাগজৰ খেলা তাৰমানে কি বুজিলে আপুনি তেওঁ কাৰণে এনআৰচিটোত দিয়া ডকুমেণ্টছবিলাক তেওঁ কাগজৰ খেলা এনআৰচি দিয়া ডকুমেণ্টছ কেনে কোনে ইছ্যু কৰিছে আপুনি কাগজৰ খেলা বুলি ক'লে কিয় বা খেলা হ'ল প্ৰত্যেকখন ডকুমেণ্টছ ক্ৰছ ভেৰিফিকেশ্যন খেলা বুলি আপুনি কিয় কাগজৰ খেলা বুলি কিয় প্ৰত্যেকখন আপোনালোকে আমি অসমীয়া এই কথাটোতে আপুনি চাই লওক দীপক শৰ্মা ডাঙৰীয়া তেওঁৰ মতে এনআৰচি দাখিল কৰা এই ডকুমেণ্টছবিলাক খেলা আপোনালোকে যিখিনি কথা কৈছে প্ৰত্যেক কথা ক'ব পাৰো কাগজৰ খেলা নহয় আপুনি মই আপোনাৰ বক্তব্য আপুনি যিটো কৈছে আপুনি যিটো কৈছে আপুনি নিজৰ কাগজৰ খেলা কওক যে আপুনি কৈ আছে যে এনআৰচিখন আপোনালোকৰ ধৰ্মগ্ৰন্থৰ নিচিনা আপুনি কৈলে কাগজৰ খেলা আপুনি অসমীয়া ভাষা নাজানে চাগে কাগজৰ খেলা মানে কি খেলা মানে জানে আপুনি মোক বুজাওক খেলা মানে খেলা মানে কি আপোনাৰ কথাৰ উত্তৰ মই দিয়া নাই মই দিছো কাগজৰ খেলা মানে কি মানে আপুনি তাত দাখিল কৰা যদি আপোনাৰ খেলা মানে ধেমালি খেলৰ লগত ধেমালি অন্তৰ্ভুক্ত হৈছে গতিকে এইটো কথা মনত ৰাখিব যে এনআৰচি সংক্ৰান্তীয় এজনো খিলঞ্জীয়া মানুহৰ যদি শংকা থাকে তেতিয়াহ'লে এনআৰচি বাৰে বাৰে পুনৰীক্ষণ হ'ব বাৰে বাৰে পুনৰীক্ষণ হ'ব কৰোক না অসমৰ পৰা বিদেশলৈ গৈ এইটো আপোনালোকে ব্যৱস্থাটো কৰিলে বিৰোধ কৰে আপোনালোকে ৰাজনীতি কোনে কৰিছে অসম চৰকাৰে আমি ৰাজনীতি কৰিবলৈ সুবিধা কৰি দিছে আপোনাৰ ষ্টেণ্ড ক্লিয়াৰ ৰিজেক্ট কৰিছে আমাৰ ষ্টেণ্ড ক্লিয়াৰ আমি কৈ আছো যে সেইসকলে ভোট আমাক নালাগে আপুনি যিসকলে ৰাজনীতি কৰিব আমাৰ আপত্তি নাই কিন্তু ভাৰতীয় জনতা পাৰ্টি মিত্ৰ চৰকাৰৰ যে অসমৰ এনআৰচিত এজনো অবৈধ বিদেশী বাংলাদেশী নাম তাত থাকিব নোৱাৰে আপুনি আপনি দেখিবলৈ পাব দেখিবলৈ পাব আপুনি কি দেখিবলৈ পাব ব্যৱস্থা দেখিছে ব্যৱস্থা দেখি 20% ব্যৱস্থা হ'ব সেই মানুহখিনি আৰু আপোনালোকে প্ৰতিটো সময়তে এইবিলাক ক্ষেত্ৰত নিৰ্বাচন নকৰিব জাতিটো ধৰ্ম আপোনালোকৰ মানুহে যেতিয়া অসমীয়া জাতি ভাবুকি দিয়ে তেতিয়া একো নকয় পাকিস্তানক সমৰ্থন কৰা মানুহ একো নকয় আপোনাৰ
আপোনালোকৰ মানুহে হিন্দু মানুহক হালাল কৰি বুলি কয় তেতিয়া আপোনালোকে একো নকয় একপক্ষীয়ভাৱে অসমত থাকি আপুনি নিজৰ আমি কোন বেছি ভাৰতীয় আপোনাতকে বেছি ভাৰতীয় আমি হ'ব লাগিছে আপুনি বেছি ভাৰতীয় আপুনি সংবিধান মানি লয় কাক হ'ব লাগিছে আপুনি বেছি ভাৰতীয় কি কওক কাক হ'ব লাগিছে আপুনি বেছি ভাৰতীয় কি হ'ল আপুনি বেছি ভাৰতীয় অসমৰ সভ্যতা আপুনি সভ্যতা আপুনি ভাৰত ৰাষ্ট্ৰপতি মানি লওক আপোনাৰ আপুনি ভাৰতখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু আপুনি এনআৰচি ডকুমেণ্টটো কি বুলি কয় সেই শব্দটো বাদ দি বাকীখিনি কওক যে এখেতে যিটো কৈছে যে অবজেকশ্যনৰ যিটো সময় সেই সময়টো শেষ হৈছে তাৰপিছত ভেৰিফিকেশ্যনৰ যিটো কথা কৈছে 27% সেইটো হৈ যোৱা বুলি কৈছে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ মতে তাৰপিছত গভৰ্ণমেণ্ট ইমান দিন বা শৰ্মা ডাঙৰীয়াই কৈছে যে ঠিক আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাল কথা কৈছে কিন্তু পলম হৈছে গতিকে ইমান দিন আপোনালোকে কি কৰি আছিল স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কথাই যেতিয়া অসমৰ প্ৰকৃত খিলঞ্জীয়া বা অসমীয়া এজন মানুহেও যদি সন্দেহ কৰে যে আমি যিটো নাগৰিকত্ব সংশোধনী ব্যৱস্থা বা আপোনাৰ এনআৰচিখন যিখন আমি কি কৰিলোঁ ইমপ্লিমেশ্যন কৰিলোঁ বা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাত গোটেই ব্যৱস্থাটো হ'ল অসমৰ বহু মানুহে কমপ্লেইন কৰিছে মাননীয় মুখ্যমন্ত্ৰী হওক আজি শৰ্মাদাই ক'লে যে আমি বাৰে বাৰে কি কৰি আছিলোঁ অভিযোগ কৰি আছিলোঁ গতিকে তেওঁলোকো এজন ভাৰতীয় অসমীয়া মানুহ গতিকে তেওঁলোকৰ মনৰ খোকোজা মৰাৰ কাৰণে চৰকাৰখনৰ যিটো দায়িত্ববোধ কৰ্তব্যবোধ আজি মুখ্যমন্ত্ৰীজনে মুকলিকে কিছুমান কথা কৈছে হয় তেওঁলোকৰ তাত ৰাস্তা আছে আইনৰ ৰাস্তা আছে আজি অসমত যদি সৰ্বাধিক এডভোকেট কাৰ আছে আপোনালোকে আইন কানুন নামানে দেখোন উচ্চতম ন্যায়ালয়ে এনআৰচি হৈছে আগো সেই এনআৰচি আপোনালোকে নস্বাত কৰিছে আপোনালোকে আইন কানুনৰ কথা ক'ব আছে বহুত অসমৰ মুখ্যমন্ত্ৰীয়ে আইন কানুন নামানা হৈছে বহুত অসমৰ মুখ্যমন্ত্ৰীয়ে বেআইনীভাৱে অত্যাচাৰ কৰি আছে তাৰ পিছত আপোনালোকে আইন কানুনৰ কথা দিব আহিছে এই ধৰণৰ আইন কানুন আমি জানো আপোনালোকে ধৰ্মকান্ত গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শুনক আপুনি শুনি লওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিলে এনআৰচিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে কেবিনেট সাব কমিটিৰ যিবিলাক বৈঠক হৈছিলে তাতে ময়ো আমচুৰ প্ৰতিনিধি উপস্থিত আছিলোঁ তেখেতৰ প্ৰত্যক্ষ আলোচনাত যিকেইটা ডকুমেণ্ট আজি এনআৰচিত আমি সাবমিট কৰিছিলোঁ সেই ডকুমেণ্টকেইটা তেখেতে এপ্ৰুভ কৰিছিলে তেখেতে মানি লৈছিলে আজি সেই ডকুমেণ্টকেইটা সেই ডকুমেণ্ট সাবমিট কৰাৰ পিছতে এনআৰচি নাম হৈছে আপোনাৰ সেই ডকুমেণ্ট সাবমিট কৰাৰ পিছত নাম এনআৰচি আহিছে এনে এনআৰচি কাম অহা নাই আপোনালোকে নাটক কৰিছে এই নাটক বন্ধ কৰক পলিটিকেল নাটক বন্ধ কৰক আমি প্ৰকৃত ভাৰতীয় নাগৰিক এইটো যিটো এটিটিউড চিঞৰ বাখৰ হুলস্থুল আমি সঁচা কথা চিঞৰি চিঞৰি কম সংবিধানৰ ভিতৰত চিঞৰি চিঞৰি কম হেজাৰবাৰ কম লাখবাৰ কম থিয় হৈ কম তেতিয়াহ'লে আমি কোটিবাৰ কম আমি কোটিবাৰ আমি আমাৰ এজনো বিজেপি ঘটনাটো হৈছে এটিটিউড ইজ এভৰিথিং এই মানুহখিনি যিখিনি আমাৰ গোটেই ঘটনাটো টেকনিকেল কেলে প্ৰত্যেকৰে বংশবৃক্ষ দিবলৈ কোৱা হৈছে চবেই বংশবৃক্ষ দিছে এই কোনোবা এজন মানুহৰ নামত এই গাঁৱৰ মানুহে ডিপ্লাই ধৰিছে আল্টিমেটলি কিন্তু বংশবৃক্ষৰ ছিষ্টেমটো এই বিলাতলৈ ট্ৰেইনিং লৈ অহা মানুহখিনিয়ে ফুল প্ৰুফ ছিষ্টেম এটা কৰিছিল তাৰ যিটো ছফ্টৱেৰটো কৰিলে সেই ছফ্টৱেৰটো কৰোঁতে প্ৰতীক হাজেলাই কৰিলে কি তলৰ যিখিনি ডাটা অপাৰেটৰে ডাটাখিনি ভৰাই সেইখিনি সিহঁতেই যাতে আকৌ ৰিচেক কৰিব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰি দিলে আৰু সেই ডাটা এণ্ট্ৰি অপাৰেশ্যনৰ গোটেই কামবিলাক লৈ যোৱা হ'ল সেইবিলাক এলেকালৈ য'তেই আমাৰ আজি হেৰিয়ে কিমান 8 লাখ কিমান এই ব্যৱস্থাটো বিজেপি চৰকাৰৰ নেতৃত্বত থকা চৰকাৰখনৰ দ্বাৰাই পৰিচালিত হৈছে মানে শুনক এই দেশৰ আছে এখন জিলাত এনআৰচিৰ গোটেই ব্যৱস্থা যিটো প্ৰেক্টিছ গোটেই ফাংচনটো কাৰ হাতত আছিল ডিচিজনৰ হাতত আছিল কনচাৰ্ন চাৰ্কল অফিচাৰ কনচাৰ্ন ডিচি
মোক ক'বলৈ দিয়ক সেই NRC য'ত কৰিছিলে তাৰ NRCৰ সহকাৰী সমন্বয়ক আছিল হিতেশ দেৱ শৰ্মা হিতেশ দেৱ শৰ্মা বিতৰ্কিত মানুহ তেওঁ নিজে ফেচবুকত আৰু এইখন নম্ৰভদ্ৰ মানুহৰ আপোনালোকৰ মানুহলৈ শুনক মোৰ ঘটনাটো হৈছে হিমন্ত বিশ্ব শৰ্মাই এই ইলেকশ্যনৰ আগে আগে খেলটোত আমি ইমান দিনে তেওঁ মনে মনে থাকিলে 5 বছৰ আমি ইলেকশ্যনৰ গোন্ধ পাইছোঁ এওঁলোকৰ কথা বতৰাটো ইলেকশ্যনৰ গোন্ধ পাইছোঁ আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যত ইলেকশ্যনৰ গোন্ধ পাইছেতো ধন্যবাদ জনাইছো কৈছিলে এই এটিটিউড এওঁলোকৰ সেই ড্ৰাইভাৰটো মই কোনো পাৰ্টিৰ পৰা অহা নাই মই নিৰপেক্ষভাৱে এজন অসমীয়া হিচাপে মই এটা সৰু প্ৰশ্ন তেখেতসকলৰ যিটো এপ্ৰিহেনশ্যন বা তেখেতসকলে যিটো কৈ আছে সেইটো কথাটো হ'ল যে গোটেই প্ৰক্ৰিয়াটো চৰকাৰৰ দ্বাৰা কৰে আৰু কিমান অগ্নি পৰীক্ষা দিব যে আমি ভাৰতীয় হয় বুলি সেই দৃষ্টিকোণৰ পৰা আপুনি কি মতামত ব্যক্ত কৰে চাওক আজি বাংলাদেশী বুলি থকা বা বিদেশী থকা বুলি কাট পোৱা হৈছে ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ চিৰাং বা আপোনাৰ বঙাইগাঁও এই জিলাসমূহত বিদেশী থকা বুলি কোৱা হৈছে কিন্তু সেই জিলাসমূহত যেতিয়া 1872 চনত ভাৰতত যেতিয়া ব্ৰিটিছ ভাৰতত যেতিয়া চেঞ্চাছ হৈছিলে বৰ্তমানে 5খন জিলা তেতিয়া অবিভক্ত গোৱালপাৰাত সেই সময়তে 89,916 জন মুছলমান মানুহ আছিল আৰু গোটেই ভাৰতত মুছলমানৰ দশকীয় বৃদ্ধিৰ হাৰ হ'ল প্ৰায় 33%। সেই হিচাপে আজিৰ তাৰিখত সেই 5খন জিলাত প্ৰায় 35 লাখ মান মুছলমান থাকিব লাগে 2011 চনত কিন্তু 2011 চনত সেই জিলাখনত 25 লাখ মানে মুছলমান আছে ক'ত হৈছে অনুপ্ৰৱে কাৰ কথা হৈছে যদি হৈছে চাওক যদি হৈছে ন দীপক শৰ্মা ডাঙৰীয়া আমি এনে বুলি কথা কৈ লাভ নাই আমি যেনেকৈ কৈছো বিদেশী যাব লাগে কিন্তু বিদেশীৰ নামত স্বদেশীৰ ওপৰতো মানে আঙুলি উঠাব নালাগে আঙুলি এই ধৰণৰ শব্দবিলাক আচলতে আমাৰ মাজৰ পৰা আমি আঁতৰাই দিব লাগে ডাঙৰী দুই ধৰণৰে হয় বিদেশী হ'ব না স্বদেশী হ'ব এওঁ যিটো কথাটো কৈছে যে য'ত 35 লাখ হ'ব লাগিছিল তাত 25 লাখ হৈছে যে যদি তেওঁলোকৰ যিটো ৰেচিঅ' হিচাপে চাই কথাটো হৈছে যে তেওঁলোকে 35 লাখ হৈছে সেইটো কম ৰাইজ নহয় একেলগৰ তেওঁলোকৰ ফাৰ্টিলিটি ৰেট হাই তেওঁলোকে জন্ম নিয়ন্ত্ৰণ নকৰে ইয়াৰ বেকত কি আছে ইছলামাইজেশ্যনৰ এক প্ৰত্যক্ষ আপোনালোকে এটা ইছলামোফোবিয়া বিয়পাই দিব বিচাৰে নাই সেইটো ইছলামোফোবিয়া কপলে নহয় এই ছ'চিয়েল মিডিয়া না ছ'চিয়েল মিডিয়াত এটা বাছ ড্ৰাইভাৰে ক'ব পাৰে ঐ বাছ ড্ৰাইভাৰৰ লগত এওঁলোকে যিটো অসমীয়া মানুহৰ ভদ্ৰতা যি ভদ্ৰতা সেইখিনি এওঁলোকেই শিকা নাই গতিকে আমি অসমীয়া মানুহ আমি অসমীয়া হিচাপে অসমত মুছলমান 1205 চনৰ পৰা আছে 1205 চনৰ পৰা আছেনে ক'ৰ পৰা আছে সেইটো কথা আপোনালোক নহয় সেই 1205 চনৰ পৰা যিখিনি মানুহ ৰ'ব সেইখিনি অসমীয়া মুছলমান কোনে অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি আপুনি দিবলৈ কোন হয় মুছলমান যিটো কৈছে তেওঁলোকৰ কথা আপুনি উল্লেখ কৰা নাই তেওঁলোকৰ লগত আমাৰ শ্ৰীৰামৰ চৌৰাবালি পাৰামাৰিক এংকৰবাৰী গাঁৱৰ এজন দেশী জনগোষ্ঠীৰ মানুহ আজি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে বিৰতিৰ এটা